29 এপ্ৰিল মঙলবাৰ ৰাতিপুৱাতে টিনা আৰু মই দুইজনী গৈছিলোঁ হনুমান মন্দিৰলৈ। পিছে যোৰহাটতনো ক'ত হনুমান মন্দিৰ আছে ইমান দিনে বিচাৰি আছিলোঁ আৰু ফাইনেলি মই হনুমান জয়ন্তী দিনা গম পালোঁ যে ঠাকুৰবাৰীতে হনুমান মন্দিৰ আছে। সেইদিনাও গৈছিলোঁ বাৰু আৰু আজি 29 তাৰিখেও গ'লোঁ। তাতে বহুত সময় বহিলোঁ, হনুমান চালিচা পঢ়িলোঁ। তাৰপাছত সৰু সুৰা বজাৰ অলপ কৰি ঘৰলৈ আহিলোঁ। পাছফালে বিয়া এখন আছিলে, তালৈ পিন্ধিবলৈ শাৰী এখন উলিয়াই লৈছোঁ। এইখন যে কিনা মই 7 বছৰমান হ'ল, কিন্তু মই আজিলৈকে পিন্ধা নাই আৰু এতিয়া পিন্ধিব উলিয়াই দেখিছোঁ তাত ফল যে লগোৱা নাই। আৰু মই শাৰী পিন্ধিবও নাজানো আজিলৈকে, যিহেতু মই পিন্ধা নাই। সেইকাৰণে এইফালে কাপোৰ এযোৰ উলিয়াই থৈছোঁ। এযোৰ মামীয়ে দিছিলে মোক বিহুত, ল'ৰালৈকে চিলাই ৰেডি কৰি লৈছোঁ বিয়াখনলৈ পিন্ধি যাম বুলি। মানে শাৰীখন যদি ভালকৈ পিন্ধিব নাজানো তেন্তে মই কাপোৰযোৰ পিন্ধি যাম বুলি ভাবিছিলোঁ। পিছে আজিকালি ইউটিউব থাকোঁতে আৰু নজনা কাম কিবা থাকিব পাৰেনে, সেইকাৰণে মই ইউটিউব চাই শাৰীখনকে পিন্ধিলোঁ। পাৰফেক্ট নহ'লেও বাৰু যেন তেনে পাৰিলোঁ আৰু পিন্ধিব। আৰু এয়া হৈছে 4 মে'ৰ দিনা আমাৰ গাঁৱত আছিলে বাৰ্ষিক পালনাম। দিনত নামঘৰ নাম হৈছিলে, ৰাতিলৈ ভাওনা। আৰু ভাওনালৈ পিছে মই যোৱা নাই বাৰু। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ, পুনৰ লগ পাম নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।